মাৰ্ঘেটা দাসৰ প্ৰতিবাদ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে মাৰ্ঘেটা দাসৰ প্ৰতিবাদ ৰাষ্ট্ৰ ঘাইপথা যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীক তীব্ৰ কটাক্ষ আছুৰ অকৰ্মণ্য যোগান মন্ত্ৰী বুলি অভিহিত ফণীভূষণ চৌধুৰীক আছুৰ শতাধিক প্ৰতিবাদকাৰীয়ে উত্তাল কৰিলে মাৰ্ঘেটাৰ ৩৮ নং ৰাষ্ট্ৰ ঘাইপথ আজি আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে মাৰ্ঘেটা আঞ্চলিক ছাত্ৰ সন্থাই মাৰ্ঘেটা স্থিত চেগুনবাৰী তিনিআলিত অত্যাৱশ্যকীয় যিবোৰ সামগ্ৰী আকাশলংঘী মূল্য বৃদ্ধি তাৰে বিৰোধিতাৰে আমি আজি এক প্ৰতিবাদী কাৰ্যসূচী বিক্ষোভ কাৰ্যসূচী হাতত লৈছোঁ। উদ্দেশ্য এটাই যিকোনো মূল্যৰ বিনিময়ত সৰ্বসাধাৰণ ৰাইজে যে জীয়াতু ভুগি থকা এইসমূহ সমস্যা তেওঁলোকে সৰ্বসাধাৰণ যিসকল গৃহিণী তেওঁলোকে যে পাকঘৰলৈ সোমাব নোৱাৰা অৱস্থা এইসমূহ অৱস্থা এইখন বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ দিনত অতি জীয়াতু ভুগিব লগা হৈছে। গতিকে আমি স্পষ্ট ভাষাৰে আমাৰ যোগান বিভাগ আমাৰ ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰ আহ্বান জনাম আপোনালোকে এইসমূহ বিষয়ত গুৰুত্ব দি আগন্তুক দিনক আপোনালোকে অত্যাৱশ্যকীয় সামগ্ৰীৰ যি মূল্য বৃদ্ধি ৰোধ কৰাৰ কাৰণে চেষ্টা গ্ৰহণ কৰক কিয়নো ইতিমধ্যে সমগ্ৰ বিশ্বই কৰোণা মহামাৰীৰ দৰে এক মহামাৰীৰ লগত যুঁজ দি আছে। এতিয়ালৈকে এটা মেডিচিন আৱিষ্কাৰ হোৱা নাই। গতিকে তাৰ লগত এতিয়া সৰ্বসাধাৰণ ৰাইজে সজাগ হৈ থাকিবনে সচেতন হৈ থাকিবনে তেওঁলোকে দুবেলা দুমুঠি খাব। গতিকে এইসমূহ ক্ষেত্ৰত তেওঁলোকে ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰ যোগান বিভাগে গুৰুত্ব দিব লাগে কাৰণ তেওঁলোকে ফ্ৰী চাউল প্ৰদান কৰি আকৌ ৮০ টকীয়া আৰু ৬০ টকীয়া আলু পিঁয়াজ খুৱায়। গতিকে ৰাইজে এতিয়া তেওঁলোকৰ পলিটিক্স বুজি পাইছে তেওঁলোকৰ ৰাজনীতি বুজি পাইছে। গতিকে তেওঁলোক ইমান সৰ্বসাধাৰণৰ বুৰ্বক নাভাবিব আপোনালোকে হিন্দু মুছলমানৰ ৰাজনীতি কৰি যদি গাদী দখল কৰিম বুলি ভাবিছে আগন্তুক দিনত সেয়া ভুল ভাবিছে কাৰণ ৰাইজ সজাগ হৈছে ২১ত কিন্তু আপোনালোকে ইয়াৰ প্ৰত্যুত্তৰ পাব। মিয়া মিউজিয়ামৰ ৰাজনীতি আপোনালোকৰ বঙালী মিউজিয়ামৰ ৰাজনীতি আপোনালোকৰ কিবা পাকিস্তান জিন্দাবাদৰ ৰাজনীতি আজিজ খান জিন্দাবাদৰ ৰাজনীতি এইবিলাক ৰাজনীতি এতিয়া নচলিব। সৰ্বসাধাৰণে সকলো বুজি পাইছে শিক্ষাৰ কথা কওক সমস্যাৰ নিবনুৱাৰ সমস্যা সমাধানৰ কথা কওক যাতায়াতৰ আমাৰ যোগাযোগ ব্যৱস্থাৰ সমস্যাৰ কথা কওক ৰাইজে বুজি পাইছে। গতিকে আপোনালোকে আগন্তুক দিনত এই ক্ষেত্ৰত যদি বিহিত ব্যৱস্থা গ্ৰহণ নকৰে আমাৰ আন্দোলন তীব্ৰতৰ হ'ব।